বোলে ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। ধনেই ধনৰ মূল, ধন নহ'লে যায় জাতিকুল। হয়, সংসাৰখন সুন্দৰভাৱে পৰিচালনা কৰিবলৈকে ধনৰ প্ৰয়োজন হয়। সমাজত মানুহ হিচাপে পৰিচয় দাঙি ধৰিবলৈও ধনৰ প্ৰয়োজন। হাজাৰ মন থাকিলেও, প্ৰচুৰ জ্ঞান থাকিলেও ধনৰ অভাৱত নিজ ইচ্ছামতে সংসাৰখন পৰিচালনা কৰিব পৰা নাযায়। ধন নিজে বিদ্যা নহয় যদিও ই বিদ্যা আৰু বৃত্তিৰ লগত সম্পৰ্কিত। বিদ্যাৰ সুপ্ৰয়োগৰ দ্বাৰা ধন সহজে উপাৰ্জন কৰিব পাৰি। কৃষ্ণ, আমাৰ আধ্যাত্মিক অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ধন সম্পৰ্কে অতি চমুকৈ আলোচনা কৰিম। ধন শব্দৰ অবিধানিক অৰ্থ হৈছে সোণ, ৰূপ, বস্তু, সকলো ধৰণৰ সম্পদ, ঐশ্বৰ্য, বিভূতি, মানি, প্ৰপাৰ্টি, ৱেল্থ। জীৱনৰ বাবে অতি প্ৰয়োজনীয় বস্তুটো হৈছে ধন। সৎ আৰু অসৎ দুয়োটা পথেৰে ধন উপাৰ্জন কৰিব পাৰি। তুলনা কৰিলে দেখা যায় সৎ পথেৰে ধন উপাৰ্জন অতি কঠিন আৰু কষ্টকৰ, কিন্তু অসৎ পথটো সহজ আৰু কষ্ট অতি নগণ্য। কিন্তু সৎ পথেৰে উপাৰ্জিত ধনকহে জ্ঞানী সমাজে মানি লৈছে। অসৎ পথেৰে উপাৰ্জিত ধনক পাপৰহে উপাৰ্জন বুলি গণ্য কৰা হৈছে। কোৱা হৈছে অসৎ পথেৰে উপাৰ্জিত ধনে মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে। ধনে যদি মানুহক সুখী কৰিবই নোৱাৰে তেন্তে সেই ধনৰ মূল্যই বা কিমান? ধনক ঈশ্বৰৰ এক শক্তি বুলি কোৱা হয়। ঈশ্বৰে এই শক্তি মানুহক দি চায় আৰু মন কৰি থাকে মানুহে এই শক্তিক তথা এই ধনক কি ধৰণে প্ৰয়োগ কৰিছে। ধনৰ সুপ্ৰয়োগ দেখিলে ঈশ্বৰে ভাল পায় আৰু বেয়া প্ৰয়োগ দেখিলে ঈশ্বৰে বেয়া পায়। ধনৰ অপপ্ৰয়োগ কৰোঁতাসকলক ঈশ্বৰে ধনকেই অস্ত্ৰ হিচাপে গ্ৰহণ কৰি তেওঁলোকক চৰম শাস্তি প্ৰদান কৰে। ধনৰ যেনেকৈ উপকাৰিতা আছে তেনেকৈ অপকাৰিতাও আছে। ধনে মানুহক প্ৰতিপত্তিৰ একেবাৰে উচ্চ শিখৰত উপনীত কৰাব পাৰে। একেদৰে ধনে মানুহক একেবাৰে ৰসাতললৈও নিব পাৰে। ধনৰ আটাইতকৈ বেয়া দিশটো হৈছে ধনে মানুহৰ কাম, ক্ৰোধ, লোভ, মোহ এইবোৰ বৃদ্ধি কৰে, মানুহক অহংকাৰী কৰি তোলে। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে, আশা পাছ চতুৰ্বৰ্ধা কাম ক্ৰোধ পৰায়ণা ইহস্তে কাম ভোগাৰ্থ মন্যায়নাৰ্থ সংসায়ন। অৰ্থাৎ হে অৰ্জুন, মানুহে শত শত আশানুৰূপ পাশত আবদ্ধ হয় আৰু ক্ৰোধৰ অধীন হৈ পৰে। মানুহে কামনাৰ চৰিতাৰ্থ কৰিবৰ কাৰণে অন্যায় পথেৰে ধন উপাৰ্জনৰ চেষ্টা কৰে। যদি তেনে হয় তেতিয়াহ'লে ধনে মানুহক ধ্বংস কৰিবলৈ বেছি পৰ নালাগে। কাম, ক্ৰোধ, লোভ, মোহক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে অনৰ্থ বুলি কৈছে। যতেকৈ অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম, ক্ৰোধ, লোভ আপোন নাশন জানি কৰা পৰিহাৰ। শ্ৰীমদ ভাগৱত পুৰাণ, শ্ৰীমদ ভাগৱত গীতা আদি শাস্ত্ৰই পিছে নাম ধনকে শ্ৰেষ্ঠ ধন বুলি কৈছে। জীৱনৰ সফলতাৰ বাবে ধনৰ প্ৰয়োজনীয়তা থকা কথাটো আপাততহে সঁচা, প্ৰকৃত নহয়। কাৰণ যত দেখা ধনজন সবে অকাৰণ, চাই মাত্ৰ কালে থাকে ধৰে যে তীক্ষ্ণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত লিখিছে, যত ধনজন প্ৰাণপুত্ৰ সবে পৰিবাৰ, সমস্তে অবস্তু অনুমাত্ৰ নহি সাৰ। কিয়নো দুখ কৰি ধন ধান আৰ্যে যত মানে, কৃষ্ণ এৰিলেতে তাক খাইবে কোৱানে। সেইবুলি ধন উপাৰ্জন কৰিব নালাগে বুলিও কোৱা হোৱা নাই। ধন উপাৰ্জনৰ পথ দেখুওৱাৰ লগে লগে ধনৰ সৎব্যৱহাৰো দেখুওৱা হৈছে। নিজ হস্তে আৰ্জি যজিও জগন্নাথ, কিছু ব্যয় কৰিয়োক কৃষ্ণৰ সেৱাত। সৎ উপাৰ্জনৰ কিছু অংশ কৃষ্ণৰ সেৱাত লগালেহে ধন উপাৰ্জন সাৰ্থক হয়। এক গুণ লগালে সহস্ৰ গুণ হয়, নজানি মুগুদ সবে ধন সাঞ্চিত হয়। সৎ উপাৰ্জন কৃষ্ণৰ সেৱাত এগুণ লগালে সহস্ৰ গুণ লাভ হয়।
ইয়াত নিজ হস্তে আৰ্জি বাক্যাংশই সৎ উপাৰ্জনৰ কথাকে কৈছে নিশ্চয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সিদ্ধান্ত নামেহে পৰম ধৰ্ম কলিত, নামেহে মৰণ সম্বলবিত। সংসাৰৰ সকলো ঐশ্বৰ্য বিভূতি মৃত্যুৰ লগে লগে ইয়াতে পৰি ৰ'ব, লগত একো নাযায়, লগত যাব মাথো নাম, কৃষ্ণ নাম। সেয়ে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰাৰ্থনা কৰিছে এইবুলি, নাম ধন দিয়া মোক কিনাবন মালি, দাস পাই নলৱা কমন ঠাকুৰালি। নিজ দাস কৰি প্ৰভু মোক কিনা কিনা, আন ধন নলাগয় নাম ধন বিনা, আন ধন নলাগয় নাম ধন বিনা। কৃষ্ণ, ধন্যবাদ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।